নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ এটি ব্যতিক্ৰমী ভিডিঅ'লৈ। আজি লৈ আহিব খুজিছো সকলোৰে জ্ঞাত ইতিহাস থিয়েটাৰৰ কিছুমান মুহূৰ্ত আৰু মুহূৰ্তৰ শেষত যতীন বৰাৰ সৈতে এটি সাক্ষাৎকাৰ। বলিষ্ঠ অভিনয়ৰে ইতিহাস থিয়েটাৰত ইতিহাস ৰচিবলৈ সক্ষম হোৱা যতীন বৰা আৰু তেওঁৰ কলাকৌশলী নৃত্যশিল্পী আৰু অভিনেতা অভিনেত্ৰীসকলে কি সুন্দৰকৈ ইতিহাস থিয়েটাৰত অভিনয় কৰিছে, তেওঁলোকক প্ৰশংসা নকৰি নোৱাৰি। প্ৰথম দিনত আছিলে জয়পুৰা মানুহ, দ্বিতীয় দিনা মহাৰাজ আৰু তৃতীয় দিনা মহাবীৰ লাচিত। আটাইকেইখন নাটকেই সুন্দৰ হৈছিল আৰু তেওঁলোকৰ অভিনয়ৰ কিছু দৃশ্যাংশ মই ইয়াতে দিছোঁ, চাবচোন আপোনালোকে আৰু শেষলৈকে ভিডিঅ'টো চাই থাকক। যতীন বৰাৰ মুখৰে তেওঁ কি ক'ব খুজিছে সকলো কথা শুনিব। এয়া আছিল মহাৰাজা থিয়েটাৰৰ কিছু দৃশ্যাংশ। সুখ দুখ হাঁহি কান্দোন সকলোৰে ভৰপূৰ আটাইকেইখন থিয়েটাৰৰ কাহিনীয়ে আছিল অতি সুন্দৰ। গতিকে চাই থাককচোন ভিডিঅ'টো। যদি নাই আপুনি মোৰ পৰা ধাৰ লৈ ল'ব পাৰে। অসুস্থ দেহাৰে যুদ্ধ কৰা অভ্যাসো অসম্ভৱ নাই। যুদ্ধভূমিত প্ৰকৃত আহোমসকল কেতিয়া অসুস্থ নহয়। আপোনাৰ পৰায়ণ বস্তু আগে ভাগে বিচাৰি লওক। বৰাৰ অভিনয়ে সকলোৰে হৃদয় চুই যায়। গতিকে তেওঁৰ অভিনয় বাদ দি অসমীয়া ছবি জগত কেতিয়াও পূৰ্ণ নহয়। লগতে তেওঁৰ সহশিল্পী শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়েও ইতিহাস থিয়েটাৰত অভিনয়েৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আপোনালোকে যদি চোৱা নাই, এই থিয়েটাৰখন এবাৰ নিশ্চয়কৈ চাব, সঁচাকৈয়ে ভাল পাব। মই মিউজিকখিনি কাট কৰি দিছোঁ কাৰণ ভিডিঅ'টোত কপিৰাইট লাগিব পাৰে। গতিকে আপোনালোকে চাই থাককচোন। দেখিছেনে যতীন বৰা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ সুন্দৰ নৃত্য।
বিহু, ৰোমান্স, আধুনিক ভূপেন্দ্ৰ সংগীত সকলো গীততে নৃত্যৰ তালে তালে সকলোকে থিয়েটাৰখনে আমোদ প্ৰদান কৰিছে। এতিয়া শুনকচোন যতীন বৰাৰ সৈতে বাৰ্তালাপ। হিচাপত তুমি তোমাৰ দৃষ্টিভংগীত সফল হিচাপে যিটো তুমি বিবেচিত হৈছা যে থিয়েটাৰ জগতখনলৈ আহি তুমি কোনখন নাটক সফল বুলি ভাবা? সফলতা বিফলতা নিৰ্ভৰ কৰে দৰ্শকৰ ওপৰত। তুমি যিমানে অভিনয় নকৰা, যিয়ে নকৰা, যদি দৰ্শকৰ পৰা আশীৰ্বাদটো নোপোৱা, আৰু ভগৱানৰতো আশীৰ্বাদ লাগিব, লগতে দৰ্শকৰ ৰাইজৰ আশীৰ্বাদত তুমি আগবাঢ়ি যাব পাৰিবা। আৰু সেইটো মই হিয়া দিয়া নিয়াৰ পৰাই মানে 89ৰ পৰাই মই অভিনয় কৰি আজি 35টা বছৰত ভৰি দিছোঁ অভিনয় জগতত। আৰু দৰ্শকে যথেষ্ট মৰম দিছে, উৎসাহ জনাইছে। আৰু নহ'লেনো মোৰ থিয়েটাৰ কৰি থাকোঁতে দেউতা ঢুকাল, সেইদিনাই মই মুখাগ্নি কৰি পেলাই মই আকৌ শ্ব' কৰিছোঁ। দৰ্শকৰ মোৰ প্ৰতি থকা যিখিনি মৰম, আশীৰ্বাদ, সাহস দিছে। আৰু তেনেকৈ আৰু এতিয়া মই আছোঁ ইতিহাস থিয়েটাৰ 3খন নাটক আমি আজি পাথৰিত আছোঁ। শেষ নিশা আমি মহাবীৰ লাচিত নাটকখন আমি কৰিম। আৰু 3 নিশা নগাঁৱত আমি আহি এতিয়া লোৱাৰ পৰা আমি এতিয়া মধ্য অসম আহিছোঁ। মধ্য অসমৰ বিভিন্ন জেগাত আমি অভিনয় কৰিলোঁ, নাটক কৰিলোঁ। আজি পাথৰিত আছে, নগাঁৱৰ পাথৰিত আমাৰ শেষ নিশা। 3টি নিশা দৰ্শকৰ যথেষ্ট সঁহাৰি পাইছোঁ। 3খন নাটক জুৱেপুৰা মানুহ, মহাৰাজ আৰু মহাবীৰ লাচিত সঁহাৰি যথেষ্ট ভাল পাইছোঁ। আৰু 6টা বছৰ বিৰতিৰ পিছত মই ভ্ৰাম্যমাণ থিয়েটাৰলৈ আহিছোঁ। আৰু যথেষ্ট 6টা বছৰ বিৰতিৰ পিছত যথেষ্ট মই দৰ্শকৰ উৎসাহ পাইছোঁ। যিটো এটা গেপ হৈ গ'লে ভ্ৰাম্যমাণ থিয়েটাৰ কণ্টিনিউ কৰি থাকিলে সেই প্ৰেক্টিচটো থাকে। আৰু মই 6টা বছৰ বিৰতিৰ পিছত যেতিয়া আহিছোঁ, সেইখিনি মই অনুভৱ কৰা নাই যে মই যোৱা বছৰ সেই থিয়েটাৰ এৰিছোঁ, তেনেকুৱা নিচিনা লাগিছে। আৰু ভাল লাগিছে। মই বুলি নাই, ইতিহাস থিয়েটাৰ বা 3খন নাটকে যথেষ্ট সমাদৰ লাভ কৰিছে দৰ্শকৰ মাজত। আৰু প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ববিলাক সুন্দৰভাৱে পালন কৰিছে কাৰণে এই নাটক 3খন খুব আঁকোৱালি লৈছে। এতিয়া তুমি চিনেমাও বনাইছা, প্ৰযোজক, পৰিচালক, অভিনয়ো কৰিছা। তাৰ ক্ষেত্ৰত দৰ্শকে তোমাৰ যিকেইখন চিনেমা ইতিমধ্যে ওলাইছে, ছবি ওলাইছে, দৰ্শকে সামৰি লৈছে, দৰ্শকে একচেপ্ট কৰিছে যে যতীন বৰাৰ নাটক বা যতীন বৰাৰ চিনেমা ভাল পাইছে। এইটো ক্ষেত্ৰত তুমি যিটো উৎসাহ পাইছা, ভৱিষ্যতে আকৌ নতুনকৈ কিবা এখন চিনেমা বনোৱাত মানে লৈছা নে, মনত পৰিকল্পনা লৈছা? মই নিজে এতিয়া যিমান চিনেমা আছে মোৰ অনাগত দিনত, মোৰ অহা বছৰ মই ভ্ৰাম্যমাণ থিয়েটাৰ নাই, মোৰ 2-3খনকৈ ছবি আছে, ছবি 3খন কাম কৰিম। তাৰপিছত আকৌ ভ্ৰাম্যমাণ থিয়েটাৰত আহিম। আৰু মই এটাই কওঁ যে মই যেতিয়ালৈকে স্বাস্থ্যই পাৰ্মিট কৰে বা স্বাস্থ্যই অনুমতি দিয়ে, তেতিয়ালৈকে মই অভিনয় কৰি যাম। আৰু তেজত যিহেতু থকা বস্তু এটা, আৰু মানে নমৰা শেষ মুহূৰ্তলৈকে মই অভিনয় কৰি যাম। আৰু তেজত থকা বস্তু এটা ডেফিনেটলি বিভিন্ন চৰিত্ৰত অভিনয় কৰিব মন যায়, বিভিন্ন কেৰেক্টাৰ কিছুমান কৰিবলৈ মন যায়। এই সপোন আছে কিছুমান কেৰেক্টাৰ এনেকুৱা ধৰণৰ, আৰু সেইখিনি কাম মই মনত পুহি ৰাখিছোঁ। এটা সপোন আছে, সপোনটো সপোন হিচাপে বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰিম। সেইকাৰণে অলপ কিছু সময় ৱেইট কৰিব প্ৰয়োজন হ'ব, আৰু দৰ্শকক মই জনাই গৈ থাকিম। ঠিক আছে, ধন্যবাদ। বেছি কথা নুসুধোঁ, আজি আমনিও নকৰোঁ। আজি আমাৰ নগাঁৱৰ চেনেলটোৰ পৰা তোমাক অশেষ ধন্যবাদ দিছোঁ, যাতে তোমাৰ যিটো সপোন, সেই সপোনটো যাতে ৰাইজে আশীৰ্বাদ দিয়ক, আমিও আশীৰ্বাদ দিছোঁ যাতে সমাজত প্ৰতিষ্ঠিত হওক, সেই সপোনটো তোমাৰ মনোকামনা পূৰ্ণ হওক। আৰু এইখিনিতে সৰুকৈ এটা কথা সুধিব বিচাৰিছোঁ যে দৰ্শকক বা তোমাৰ যিটো অভিনয় নতুন চাম নেক্সট জেনেৰেশ্যনক সৰুকৈ কিবা এটা মানে এশাৰীৰ ভিতৰত ক'বা নেকি? নহয়, মইতো বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত আহি 35টা বছৰ এইখিনি জেগাত উপনীত হৈছোঁ। আৰু নিষ্ঠা, সততা, একাগ্ৰতাৰ কাম কৰি নিশ্চয় সফল হ'ব পৰা যাব, যিকোনো কামতে হওক। আৰু মই এটাই কওঁ, নতুন জেনেৰেশ্যনৰ বহুত টেলেণ্টেড ল'ৰা ছোৱালী ওলাই আহিছে অসমীয়া ছবিৰ কাৰণে। অকণ ধৈৰ্য সহকাৰে কাম কৰিব লাগিব, নিশ্চয় সফল হ'ব, আৰু সফল হৈছেও। আৰু সদায় মই তেওঁলোকৰ লগত আছোঁ, কাম কৰিছোঁ। আৰু মই নতুন নিউ জেনেৰেশ্যনৰ লগত কাম কৰি যথেষ্ট সুখী। নজনা কথাও বহুত শিকিছোঁ, আৰু মই যিখিনি জানো সেইখিনিও তেওঁলোকক কৈছোঁ, সেইখিনিও তেওঁলোকে গ্ৰহণ কৰিছে। আৰু ভৱিষ্যত আছে, অনাগত দিনত ভাল ভাল কাম কৰি যাব লাগে চিনেমা থিয়েটাৰৰ ক্ষেত্ৰত, আৰু দৰ্শকে নিশ্চয় আশীৰ্বাদ দিব, এইটো মই নিশ্চিত। ঠিক আছে, ধন্যবাদ। এয়া শৰ্মিষ্ঠা চক্ৰৱৰ্তী বাৰ সৈতে তেওঁৰ লগত কথা বতৰা হ'ল যদিও ৰেকৰ্ড কৰিবলৈ নহ'ল। ভৱিষ্যত পুনৰ লৈ আহিম। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।